নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মে' মাহৰ 9 তাৰিখৰ ভিডিঅ'। আমাৰ ফেয়াৰৱেল আছিলে সেইদিনাখন আমি গ'লোগৈ চাইছোঁ। গীতিকা ভণ্টি আমাৰ ছেকেণ্ড চেমৰে বহুত মৰমৰ, তাই আমাক মিছ কৰিব বুলি কান্দিলে বেচেৰি। এয়াই আৰু এনেদৰে ফেয়াৰৱেল বুলি স্মৃতি এটা সাঁচি থ'লোঁ আৰু এনেদৰে বহুত দিনকৈ দিব পৰা নাছিলোঁ এডিট কৰা এলাহত গাইছ। বাকীবিলাক দি থাকিলোঁ বাৰু, আৰু আছে বহুতবিলাক দিবলৈ, দি থাকিম লাহে লাহে। আমাক আদৰণি জনাবলৈ মাটিত লাইন ধৰিব দিছিলোঁ দেই, ইয়াতো লিকা। তাৰপিছতে আৰু চবকে হাই আছিলে, এয়া ৰূপশ্ৰী মধুস্মিতাহঁত আছে এনেকৈ আৰু আমাক বেচো দিছিলে দেই, বেচটো ভালে লাগিছিলে। এয়া সকলোবোৰ বহিলে, বেচ লগত ব্যস্ত সকলোবোৰ। আমিও বহিলোঁ, বেচ লগালোঁ। পৰিতে ফোনতে ব্যস্ত, গমেই নাই পোৱা, তাই তাৰপিছতে গম পালে। এয়া এইচঅডি ছাৰ ৰুজুতি মেম বহি আছিলে, নিহাৰিকা বাহঁত, শিখা বা, দৰ্শনা বাহঁত সেইটো আহিছিলে, ভাল লাগিছিলে। সেয়াই আৰু এনেকৈ মনত পৰে এতিয়া এইবিলাক দেখিলে। তুলিকাহঁতে গান গাইছিলে। তাৰপিছত এয়া ছাৰে আমাক হেৰি দিছিলে, কলম আৰু প্ৰমাণপত্ৰ এখন, আৰু জুনিয়ৰসকলে বনাইছিলে। এয়া মই, শবনম, এনেদৰে আৰু বাকীবোৰকো দিলে। তাৰপিছত পৰিৱেশবিলাকো তাৰপিছত ভিতৰৰ পৰা আমি বাহিৰ আহি পালোঁ। মানে আমি এখন শৰাই আগবঢ়াইছিলোঁ ডিপাৰ্টমেণ্টলৈ বুলি, সেইকাৰণে ফটো উঠিলোঁ। ফটো মেলি উঠি পেলাই আমি ঘৰলৈ যাবলৈ ওলালোঁ। ফেয়াৰৱেলৰ দিনটো এনেদৰেই গ'ল, আপোনালোকে মিছ কৰিম বহুত। কবিতা আমাৰ মৰমৰ, আৰু ৰূপশ্ৰী, আৰু এনেদৰে দেখাকচোন ফূৰ্তিহে লাগিছে সিহঁতৰ এতিয়া, যে আমি অনুভৱ কৰা নাছিলোঁ যে ফেয়াৰৱেল হৈছে বুলি, কিন্তু এতিয়া গম পাইছোঁ যে কিমান বেয়া লাগে। মানে লাষ্ট দিন যিটো গ'লেই আমাৰ ভিডিঅ'টো দেখিছোঁ অলৰেডি। ডেনিছ যিয়ে হওক, আজিলৈ বাই বাই, মই ঘৰ আহি পালোঁ, টাটা।